Hello everyone, সকলকে ওয়েলকাম জানাচ্ছি ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্সৰ কাৰণে এবাৰ 1737টা পদৰ এডভাৰটাইজ হৈছিল। কিন্তু এতিয়া কিছুমান প্ৰাৰ্থীয়ে তেওঁলোকৰ সাবজেক্ট কম্বিনেশন নিমিলাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা বুলি বা উচ্চ ন্যায়ালয়ৰ ওচৰত কাক চপা বুলি এটা বাতৰি প্ৰকাশ পাই আছে যোৱাকালিৰ পৰা। আৰু ইয়াতে ইতিমধ্যে ডকুমেন্ট ভেৰিফিকেশন চলি আছিল, কিন্তু কিছুমান প্ৰাৰ্থী যেহেতু সাবজেক্টৰ লগত কিছু অসুবিধা আছিল, তো হেতু কাৰণে এই কেছটো ৰেজিষ্টাৰ হৈছে। আৰু আশা কৰিছো সোনকালে কেছটো সলভ হওক আৰু যিখিনি ৰিক্ৰুটমেন্ট প্ৰসেস আছে গোটেইখিনি কমপ্লিট হওক সোনকালে। আজি এই নিউজটো প্ৰকাশ পাইছে নিউজ পেপাৰ বিলাকত। ইয়াত দেখিছে আপোনালোকে গণিত বিষয়ৰ স্নাতক শিক্ষকক নিযুক্তি লৈ চৰম জটিলতা, কাট অফ মাৰ্ক লাভ যোগ্যতা নথকা প্ৰাৰ্থীৰ আৰু একাংশ প্ৰাৰ্থীৰ দ্বাৰস্থ হৈছে উচ্চ ন্যায়ালয়ৰ। ভৱিষ্যতে সেৱা ভিত্তি সংশোধন কৰাৰ আশ্বাস শিক্ষামন্ত্ৰীৰ। তো 1737টা পদৰ যি নিযুক্তি প্ৰক্ৰিয়া তাত জটিলতা আৰম্ভ হৈছে আৰু একাংশ প্ৰাৰ্থীয়ে ইতিমধ্যে আপিল কৰিছে কোৰ্টত। তো দেখিছে ইয়াত নিউজটো, ইয়াত বিজ্ঞাপনত উল্লেখ কৰা ধৰণে গণিতৰ সৈতে ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয় স্নাতক পৰ্যায়ত একাংশ শিক্ষাৰ্থীয়ে অধ্যয়ন নকৰাকৈ কাট অফ মাৰ্ক লাভ কৰিছে। তেনে প্ৰাৰ্থী নথি পৰীক্ষণৰ সময়ত চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হোৱাৰ লগে লগে একাংশ মেধাৱী প্ৰাৰ্থীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি বঞ্চিত হোৱাৰ উপক্ৰম ঘটা একাংশ প্ৰাৰ্থী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এতিয়া তেওঁলোকৰ প্ৰশ্ন, স্নাতক গণিত গুৰু বিষয় হিচাপে অধ্যয়ন কৰাৰ পিছত একেটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কেৱল পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান স্নাতক পৰ্যায়ত অধ্যয়ন নকৰাৰ কাৰণে গণিত শিক্ষাদান কৰাটো যোগ্য নহয় নেকি? তো নিশ্চয় তেওঁলোকৰ এই যিটো গ্ৰাউণ্ড ষ্ট্ৰং গ্ৰাউণ্ড হয়। যদি আমাৰ মেথমেটিক্সত মেজৰ থকাৰ পিছত অকল ফিজিক্স বা কেমেষ্ট্ৰি নপঢ়াৰ কাৰণে তেওঁলোক মেথমেটিক্স টিচাৰ কাৰণে যোগ্য নহ'ব নেকি? কাৰণ অলৰেডি তেওঁলোকে মেথমেটিক্সত মেজৰ লৈ পাছ কৰিছে। তো এই বিষয়টো লৈ পেলাই ইতিমধ্যে গোচৰ ৰুজু হৈছে। আৰু এই প্ৰসংগত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে পূৰ্বে বিজ্ঞান স্নাতক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল, কিন্তু এতিয়া গণিত বিষয়ৰ স্নাতক শিক্ষক পদ সৃষ্টি কৰিব বিচৰা হৈছে। আৰু গণিত বিষয়ৰ পদ সৃষ্টি কৰোঁতে তাৰ লগতে দুটা গুৰুত্বপূৰ্ণ বিষয় পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান প্ৰাৰ্থীসকলে অধ্যয়ন কৰাটো বিচৰা হৈছে। গতিকে এতিয়া এই ক্ষেত্ৰত আমাৰ মাধ্যমিক শিক্ষাৰ বিষয়ববীয়া কি কয় সেইখিনি শুনো আহক। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ফ্ৰেণ্ড চাৰ্কলৰ মাজত। তো আহক এতিয়া মাধ্যমিক শিক্ষা বিষয়া এই গণিত শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাক লৈ কি কয় বা এই বিষয়টোক লৈ পেলাই কি কয় চাওঁ আহক। এনেকুৱা কেণ্ডিডেট আছে যিসকলে এপ্লাই কৰাৰ সময়ত এপ্লাই কৰিলে বা তেওঁলোকে ৰিক্ৰুটমেণ্টৰ যিটো কাট অফ মাৰ্ক সেইটোও পাইছে, কিন্তু তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যনটো মিলা নাই। PCM তেওঁলোকৰ নাই, তেওঁলোকৰ ছাবজেক্ট হয়তো বটানী জুলজি তেনেকৈ তেওঁলোকৰ বেলেগ বেলেগ ছাবজেক্ট আছিলে। গতিকে সেই তেওঁলোকে কোৰ্টত এতিয়া এটা কেছ ৰুজু কৰিছে। ইয়াৰ বাবে সেইটো কাৰণে আমি আজি কি কৰিছোঁ, গোটেই অসমতে আমাৰ তেনেকুৱা ধৰণৰ যিখিনি মেথছ কেণ্ডিডেট আছে যাৰ ছাবজেক্ট কম্বিনেশ্যনটো মিলি থকা নাই, তেওঁলোকক ফৰ দ্য টাইম বিং আমি হোল্ড কৰি ৰাখি কোনো একচেপ্টেড বা ৰিজেকশ্যনৰ কোনো চাৰ্টিফিকেট বা একনলেজমেণ্ট তেওঁলোকক দিয়া হোৱা নাই। তেওঁলোক হোল্ড হৈ আছে আৰু ফাৰ্ডাৰ যিটো ডিচিশ্যন হ'ব কোৰ্টৰ ডিচিশ্যন বা গভমেণ্টেও কোৰ্টত যিটো এপিল দিব, তেতিয়া যিটো ডিচিশ্যন আহিব সেইমতে তেওঁলোকক আমি ট্ৰিট কৰিম। ছায়েন্সত কম্বিনেশ্যনৰ কথা নাই, আমি যিকোনো কম্বিনেশ্যনৰ পৰা আহিলে এজ এ ছায়েন্স টিচাৰ এপইণ্ট কৰোঁ। গতিকে সেইটো কাৰণত আমাৰ চিন্তা চৰ্চা চলিছিলে গভমেণ্ট লেভেলত যে মেথছটো আমাৰ যাতে ষ্ট্ৰং হয়, তেওঁলোকৰ বেচিকটো যাতে ষ্ট্ৰং হয়। সেইটো কাৰণে এডভাৰটাইজমেণ্টত এইবাৰ আছিলে মেজৰ ইন মেথছ আৰু লগত PCM মানে কম্বিনেশ্যনটো ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব।